লৰ্ড কোচিং ইনষ্টিটিউটলৈ স্বাগতম। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে থাম্বনেইল চাই গম পাইছে যে এছামিজ লেংগুৱেজ লিটাৰেচাৰ এণ্ড কালচাৰৰ ওপৰত বেছটা আমি মাল্টি চইচ কুৱেশ্যন লৈ আহিছোঁ আৰু কুৱেশ্যনকেইটা খুবেই গুৰুত্বপূৰ্ণ। চ' আপোনালোকৰ কম্পিটিটিভ এক্সামত নিশ্চয় হেল্প হ'ব। আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'বিলাকৰ আপডেট পাবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে সোনকালে আপোনালোকে ভিডিঅ'বিলাক চাব পাৰে। চ' আজি আমি ভিডিঅ'টোৰ প্ৰশ্নবিলাক আগবাঢ়িছোঁ। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন, হু ইজ দ্য ফাদাৰ অফ এছামিজ প্ৰজ লিটাৰেচাৰ? অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন? তো আমাৰ ৰাইট এনচাৰ অপশ্যন এ, ভট্টদেৱ। ভট্টদেৱ হ'ল অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ আৰু এওঁক বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য বুলিও জনা যায়। মনত ৰাখিব যে ভট্টদেৱক কি বুলি জনা যায়? বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য। Question number 2, who is the father of Assamese short stories? অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ কোন? আমাৰ ৰাইট এনচাৰ অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ বুলি জনা যায়। আৰু আমাৰ লাষ্ট যেটো অপশ্যন দিয়া আছে বিষ্ণুৰাম মেধি, এইটো খুবেই গুৰুত্বপূৰ্ণ। আপুনি মনত ৰাখিব যে বিষ্ণুৰাম মেধিক লৌহ মানৱ বুলিও জনা যায়। যদি প্ৰশ্নত আহে যে লৌহ মানৱ কোন, তো লৌহ মানৱ হ'ল বিষ্ণুৰাম মেধি। তোমাৰ কুৱেশ্যন নম্বৰ 3, ইন হোৱাট লেংগুৱেজ ডিড শংকৰদেৱ ৰাইট হিজ ড্ৰামা? শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছে? আমি সকলোৱে জানো ৰাইট এনচাৰ অপশ্যন চি, ব্ৰজাৱলী। তোমাৰ শংকৰদেৱে যিবিলাক নাট ৰচনা কৰিছে সেই নাটবিলাক কি ভাষাত ৰচনা কৰিছে? ব্ৰজাৱলী ভাষাত ৰচনা কৰিছে। কুৱেশ্যন নম্বৰ 4, হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ এছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ? অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? আমাৰ ৰাইট এনচাৰ অপশ্যন এ, শংকৰদেৱ। শংকৰদেৱক অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি আখ্যা দিয়া হয়। তো কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য ডিষ্টিংটিভ নেম অফ দ্য এছামিজ লেংগুৱেজ ইন ৱেষ্টাৰ্ণ আছাম? পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত? আমাৰ ৰাইট এনচাৰ অপশ্যন বি, কামৰূপী লেংগুৱেজ। যিটো পশ্চিমীয়া অসমত অসমীয়া যিটো ভাষা, সেই পশ্চিম অসমত অসমীয়া ভাষাক আমি কামৰূপী ভাষা হিচাপে পৰিচিত। ঠিক আছে, তো আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন লৈ। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে হোৱেন ডিড জোনাকী ষ্টাৰ্ট পাব্লিছিং? জোনাকী কেতিয়াৰ পৰা প্ৰকাশ আৰম্ভ হৈছিল? তো আমাৰ ৰাইট এনচাৰ অপশ্যন এ, 1889। 1889 চনৰ পৰা জোনাকী প্ৰকাশ আৰম্ভ হৈছে। আৰু এই জোনাকী ক'ৰ পৰা প্ৰকাশ পাইছে? কলকাতাৰ পৰা। মনত ৰাখি যাব। কুৱেশ্যন নম্বৰ 7, হুইচ ইজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন আছাম? অসমৰ প্ৰথম বাতৰি কাকত কোনখন? আমাৰ ৰাইট এনচাৰ অপশ্যন চি, অৰুণোদয়। অৰুণোদয় হ'ল অসমৰ প্ৰথম বাতৰি কাকত, হয়নে? আৰু এতিয়া পাব্লিছ কেতিয়া হৈছিলে? কেতিয়া প্ৰকাশ পাইছিলে অৰুণোদয়? অৰুণোদয় প্ৰকাশ পাইছিলে 1846, 1846 চনত। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য অথৰ অফ দ্য বুক মাই কাণ্ট্ৰি বিয়ণ্ড দ্য পাটকাই? পাটকাইৰ সিফালে মোৰ দেশ পুথিখনৰ ৰচক কোন? আমাৰ ৰাইট এনচাৰ অপশ্যন বি, চন্দনা গোস্বামী। চন্দনা গোস্বামী হ'ল এই পাটকাইৰ সিফালে মোৰ দেশ পুথিখনৰ ৰচক। ঠিক আছে, তো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন লৈ। তোমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৰোড দ্য বুক অফ পয়েমছ দ্য ইভিনিং টিউন? সন্ধিয়াৰ সুৰ নামৰ কাব্যপুথিখন কোনে ৰচনা কৰিছিল? তোমাৰ ৰাইট এনচাৰ অপশ্যন চি, নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে সন্ধিয়াৰ সুৰ নামৰ কাব্যপুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বায়োগ্ৰাফিকেল লিটাৰেৰী বুক অফ বৈষ্ণৱী মিশ্যনাৰীজ কল্ড? বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ জীৱনমূলক সাহিত্য পুথিক কি বুলি কোৱা হয়? আমাৰ ৰাইট এনচাৰ অপশ্যন বি, চৰিত। বৈষ্ণৱ ধৰ্মৰ যি প্ৰচাৰকসকলৰ জীৱনমূলক সাহিত্য পুথি, সেই সাহিত্য পুথিবোৰক চৰিত বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11, হুইচ ইজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেল বুক ৰিটেন ইন এছামিজ? অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন? আমাৰ ৰাইট এনচাৰ অপশ্যন বি, আছাম হিষ্টৰী। আছাম হিষ্ট্ৰী হ'ল
অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি আৰু কোনে লিখিছিলে সেই আসাম হিষ্ট্ৰী অসম বুৰঞ্জী কোনে লিখিছিলে দুজন ব্যক্তিয়ে লিখিছিলে এজন হল ৰাধানাথ বৰুৱা আৰু আনজন হল কৌশিনাথ তামুলী ফুকন Question number 12 Who translated the Sanskrit Ramayana into Assamese সংস্কৃত ৰামায়ণখনক কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল তোমাৰ ৰাইট আনসাৰ অপশন এ মাধৱ কন্দলি যে সংস্কৃতত থকা ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল Question number 13 Who is the author of the book Siyuki নামৰ পুথিখনৰ ৰচক কোন আমাৰ ৰাইট আনসাৰ অপশন বি হিয়ানচাং হল চিউকি নামৰ পুথিখনৰ ৰচক Question number 14 Who translated the Uttarakanda Ramayana into Assamese Uttarakanda Ramayanar অসমীয়া অনুবাদ কোনে কৰিছিল আমাৰ ৰাইট আনসাৰ অপশন এ শংকৰদেৱ হল উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদকাৰী অৰ্থাৎ যেটো উত্তৰাখণ্ড ৰামায়ণৰ আছিল উত্তৰাখণ্ড ৰামায়ণ হেখনক অসমীয়ালৈ অনুবাদ কৰিছিল শংকৰদেৱে Question number 15 Which is the first Assamese book translated into Hindi খুবই গুৰুত্বপূৰ্ণ প্ৰশ্নটো যে হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন আমাৰ ৰাইট আনসাৰ অপশন সি চিত্ৰ ভাগৱত হল হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ Question number 16 Who wrote most books in Assamese language অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন আমাৰ ৰাইট আনসাৰ অপশন বি ৰঞ্জু হাজৰিকাই অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰিছিল Question number 17 What was the first Assamese film to be broadcast on radio খুবই গুৰুত্বপূৰ্ণ প্ৰশ্নটো আপোনালোকৰ বাবে যে অনাতাৰ যোগে সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কি ৰাইট আনসাৰ অপশন এ বিন বৰাগী হল অনাতাৰ যোগে সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ আৰু ইয়াৰ লগত এটা টাৰ্ম মনত ৰাখিব যে যেনেকুৱা আমাৰ হিন্দী জগতৰ হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰিক বলিউড বুলি কোৱা হয় আৰু যেটো কলকাতাৰ বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰিক কলিউড বুলি কোৱা হয় ঠিক একেদৰে আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰিক জলিউড বুলি কোৱা হয় ঠিক আছে তো আমি আগবাঢ়িছো নেক্সট question number 18 Who is the author of the book Grammatical Notice of the Assamese Language Grammatical Notice of the Assamese Language নামৰ পুথিখনৰ ৰচক কোন আমাৰ ৰাইট আনসাৰ অপশন বি নাথান ব্ৰাউন হল The Grammatical Notice of the Assamese Language নামৰ পুথিখনৰ ৰচক ঠিক আছে তোমাৰ question number 19 Who translated the Sanskrit Mahabharat into Assamese সংস্কৃত মহাভাৰতখন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল তোমাৰ ৰাইট আনসাৰ অপশন এ ৰাম সৰস্বতীয়ে মহাভাৰতক অসমীয়া ভাষালৈ অনুবাদ কৰিছিল Question number 20 or last question Who is the author of the book Surya Siddhanta সূৰ্য সিদ্ধান্ত পুথিখনৰ ৰচক কোন ৰাইট আনসাৰ অপশন বি কবিৰাজ চক্ৰৱৰ্তী হল সূৰ্য সিদ্ধান্ত পুথিখনৰ ৰচক আৰু কবিৰাজ চক্ৰৱৰ্তীক আহোম যুগৰ শ্ৰেষ্ঠ কবি বুলি জনা যায় এইকেইটা আছিল আমাৰ আজিৰ পাৰ্ট 2ৰ 20টা প্ৰশ্ন আৰু যদি ভাল লাগিছে ভিডিঅটো তেতিয়া হলে লাইক কৰিব আৰু শেয়াৰ কৰিব